হেল্ল' বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত অসমৰ 5টা দীঘল দলঙৰ বিষয়ে আলোচনা কৰিম আৰু আমি দলংবোৰৰ দীঘলতাৰ ওপৰত ভিত্তি কৰি ৰেংক দিম। 5 নম্বৰত আছে নিউ শৰাইঘাট ব্ৰিজ। এই দলংখন গুৱাহাটীত অৱস্থিত। এই দলংখন পুৰণা শৰাইঘাটৰ ওচৰতে আছে। ইয়াৰ দৈৰ্ঘ্যটো হৈছে 1.49 কিলোমিটাৰ আৰু এই দলংখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বনোৱা হৈছে। 4 নম্বৰ দলংখন হ'ল নৰনাৰায়ণ সেতু। দলংখন জাপিখোপাত অৱস্থিত আৰু এই দলঙো ব্ৰহ্মপুত্ৰৰ ওপৰতে আছে। এই দলংখনে জাকিখোপা আৰু পঞ্চৰত্নক সংযোগ কৰিছে। ইয়াৰ দৈৰ্ঘ্যতা হৈছে 2.28 কিলোমিটাৰ। 3 নম্বৰ দলংখন হ'ল কলীয়া ভোমোৰা সেতু। এই দলংখনে শোণিতপুৰ আৰু নগাঁও সংযোগ কৰিছে আৰু এই দলংখনেও ব্ৰহ্মপুত্ৰত আছে। ইয়াৰ দৈৰ্ঘ্য হৈছে 3.50 কিলোমিটাৰ। 4 নম্বৰত থকা দলংটো হৈছে বগীবিল। এই দলংখন কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, কিন্তু সম্পূৰ্ণ হোৱাৰ লগে লগে ই অসমত থকা 2 নম্বৰ দীঘল দলং হ'ব, কাৰণ ইয়াৰ দৈৰ্ঘ্যটো হৈছে 4.94 কিলোমিটাৰ। কিন্তু এই বগীবিল দলংখন ৰেলৰ কাৰণে ব্যৱহাৰ কৰা হ'ব আৰু এই দলংখনে ডিব্ৰুগড় আৰু ধেমাজিক সংযোগ কৰিব। আৰু 1 নম্বৰত থকা দলংখন হৈছে ভূপেন হাজৰিকা দলং বা ঢলা শদিয়া দলং। এই দলংখন ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল দলং, যাৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ। এই দলংখনে অসম আৰু অৰুণাচলক সংযোগ কৰিছে। চ' বন্ধুসকল, ভিডিঅ'টো সমাপ্ত কৰোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্টৰ লগতে চেনেলটো যেন ছাবস্ক্ৰাইব কৰে। ধন্যবাদ।